লাষ্ট ইলেকশ্যনৰ কথা মই ক'ব বিচাৰিছোঁ আৰু যেতিয়া মানে আমি ফিল্ডত যাওঁ আৰু বাকীখিনি মানে বিএলঅ আমাৰ আণ্ডাৰ আমি লৈ পেলাই যাওঁ আমি মানে তাতে এটা মানে ফেষ্টিভেল টাইপৰ মানে এটা কি দেখা পাওঁ আজিকালি মানে সৰু সৰু মানে ইভিন মানে 16 ইয়াৰ্ছ 17 ইয়াৰ্ছ হোৱাৰ পিছতো আমাক ফোন কৰিব যে আমি নামটো কি উঠাব পাৰিম নেকি আৰু মানে আমি কেতিয়াবা সিহঁতক কি কওঁ আমি নামটো লৈ লওঁ যে পিছত দি দিম বাৰু আৰু মানে গতিকে এইবোৰ বস্তু মানে ইনস্পায়াৰ কৰে আৰু এজন আছে ইয়াতে লেডি এগৰাকী খোজ কাঢ়িবও নোৱাৰে একো নোৱাৰে সৰু ছোৱালী 18 বছৰ হৈ গৈছে কিন্তু তেওঁ ডাঙিনী হলেও আমি ভোট দিয়া ব্যৱস্থাটো আজিলে কৰাই আছো মোৰ সঁচাকে ভোটৰ দিনাখন মোৰ নিজৰো ভাল লাগে এটা আৰু বহুতে ভাল লাগে কাৰণ যিবিলাক মানে ইমান বয়সস্থ মানুহ মানে মই ঘৰলৈ যাওঁ যে আপোনালোকৰ ঘৰত ভোট দিব পাৰিব 85 প্লাছৰ মানে ওপৰখিনি ভোট দিব পাৰিব মই ঘৰলৈ গ'লে কয় কি নাই মই খোজ কাঢ়িব পাৰো নহয় মই কিয় যাম মই কিয় মোক ইয়াত ভোট নিব আহিব মই তাতকৈ ভোট দিম তেতিয়া মোৰ নিজৰে বহুত ভাল লাগিছে তেওঁলোকে এদিন ওলাই আহিব পাৰে ন ভোটটো দিবৰ কাৰণে সেনেকুৱা বহুত মহিলা মই লগ পাইছো তাৰমানে So firstly, happy Women's Day to all the women out there. And when it comes to voting is a right of every citizen. So ami ulai ahi vote dibo lage karon ki one vote can definitely change, bring a lot of change. So and we have the power to shape the future. So we should vote.